ফ্ৰেণ্ডছ গুড মৰ্ণিং মোৰ ইউটিউব চেনেল দীপিকালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আহি আছোঁ এতিয়া খোজকাঢ়ি ওচৰৰ মানুহে ঘৰলৈ আৰু কিয় আহিছোঁ ৰাতিপুৱাই আপোনালোকক দেখুৱাই থাকিম আৰু আজি ৰাতিপুৱাই ভ্লগটো আৰম্ভ কৰি দিছোঁ আৰু মোৰ লগত আহিছে অংকুৰকো দেখুৱাম। তুমি যদি শেষলৈকে চাই থাকক কিয় আহিছোঁ ইমান ৰাতিপুৱাই। তো ওচৰতে বিয়া এখন আছে আৰু এতিয়া লকডাউনৰ বাবে সৰুকৈ পাতিছে, এইফালে অলপ কমকৈ ৰভা দিছে। এয়া যোগাৰ কৰিছে, এয়া অংকুৰ বহি আছে। বেলুন ফুলাম আমি এতিয়া। হাইকে দিয়া কইনা ডিজাইন কৰিবলৈ লৈছোঁ। বেলুন এইফালে আহিছোঁ গ'ল আৰু এতিয়া ঘৰলৈ যাওঁ। ঘৰত ধুনীয়াকৈ গা চা ধুই কৰি ৰেডি হৈ আকৌ আহিম। চাই থাকোঁ ভিডিঅ'টো। বিয়াখনলৈ যাম, ওচৰৰে বাজনী ঘৰত আছোঁ। বিয়াখনলৈ ওলাই কৰি গৈ একেবাৰে বিয়াত দেখুৱামগৈ। তুমি শেষলৈকে চাই থাকিব। একদম চিম্পুল মেকআপ মানে এনেকৈ কৰাই নাই আৰু আইনাখন লগাইছোঁ। লিপষ্টিক মাছ দিছে তাইক দেখাই দে, তাই পূৰা দিছে। সেইজনী বৰষা বাই খাই আছে পূৰা। আৰু আকৌ ফুলাই উঠিছে নহয় সুমিতা বাই। সেইজনী পাছৰজনী খাম আৰু এয়া দাইল দিছে, টেঙা, দাংবডি ভাজি, এয়া বুকন দা হাই কৈ দিয়ক। হাই হেতাই কৈ দে বেয়া খাইছাও। কি খাইছ দেখাই দে। দেখাই দে মাছ ভাবিছোঁ, দেখাই দে। মা সৰু সৰু আমাৰ যদি সৰু যে কেনে সৰু খাতি ডাঙৰ যে ডাঙৰ লৈছে দুপিচ সুবিধা বাই কইনা মা বহি আছে, এইবোৰ চব বহি আছে আৰু এজনী মনালিছা বাইদেউ। সেই লকডাউনৰ বিয়া যাওঁ পেনেল চেনেল নাই দিয়া ভালকৈ। কাপোৰ পিন্ধা আছে কইনাক। বগা আছে কেনেকৈ আছে কিনো ফটো ভিডিঅ' ভাল উঠা নাই যদি কোলা কোলা উঠিছে। আজি কিবা বতৰ কাৰণে হৈছে। হাঁহি দে বিয়া বুলি হাঁহি দে অলপমান আছে। আছে
মা ধৈতি ক'ত গ'ল ধৈতি मास्टर बाती ये है और ये है तुम्हारा बाती ये है इसका बाती और ये अंकुर है और ये किसका नहीं Gaana biar deh. Dua lagi kemana saya lagi nggak